ইতিমধ্যে আমাৰ এয়া বস্তু আহি পাইছে ফ্লিপকাৰ্টৰ পৰা। আমি বনোৱা আৰম্ভ কৰিম আৰু লাহে লাহে। এয়া আহিছে ফ্লিপকাৰ্টৰ পৰা। লাহে লাহে বনাবলৈ আৰম্ভ কৰিম, আপোনালোকক নিশ্চয় দেখুৱাম। নমস্কাৰ বন্ধুসকল, মই যে আপোনালোকক কৈছিলোঁ পিছৰ ভিডিঅ'ৰ ভাগত এটা ইনকুবেটৰ বনাই দেখুৱাম বুলি। আজি ইনকুবেটৰটো বনাই দেখুৱাবলৈ আপোনালোকক আহিছোঁ। এতিয়া দেখিছোঁ প্ৰথমতে আপোনালোকে ইনকুবেটৰটো বনাবলৈ প্ৰথমতে আপোনালোকৰ এটা ঘৰত যদি বনোৱা হয় তেতিয়া আপোনালোকে এটা মাছৰ কাৰ্টন এটা আনিব লাগিব। মাছৰ কাৰ্টন হয়, মাছৰ কাৰ্টনটোৰ ওপৰত আপুনি দুটা ফুটা উলিয়াব লাগিব। ইয়াত এটা ফুটা, ইয়াত এটা ফুটা। প্ৰথমতে আমি লাইটকেইটা লগাই দেখুৱাম, তাৰপিছত আপোনালোকক মই দেখুৱাই থাকিম কেনেকৈ কি কৰিব লাগে। সোমোৱা হৈ গৈছে, এইটো দেখিছে আপোনালোকে লাইটটা সোমোৱা হৈ গৈছে। আৰু এতিয়া চাওক, মই ইয়াত দুটা লাইট লগোৱা হৈ গৈছে। বৰ্তমান লাইট দুটা ফিটিং কৰা হৈছে। আৰু আপোনালোকে মন কৰিব, যদি এই আপোনাৰ ইয়াত যদি ক'ৰবাত যদি ফুটা ফুটিলি আছে মাছৰ কাৰ্টুন বা আপোনাক যেনেকুৱা কাৰ্টুন হওক বা কাগজৰ কাৰ্টুন, এই ফুটাবিলাক ধুনীয়াকৈ টেপ দিয়ে দেখিছে, মই টেপ দি মাৰি লৈছোঁ। আপোনালোকে গোটেই টেপ দি ফুটা নোহোৱাকৈ, অকণো ফুটা নোহোৱাকৈ আপোনালোকে মাৰি ল'ব। ইয়াত 60 পাৱাৰ লাইট লাগিব। 60 পাৱাৰ, 100 পাৱাৰ বাল্ব নলগাব, তাত অলপ বেছি 60 পাৱাৰ বাল্বে ঠিক হয়। এয়া হৈ গ'ল, এইখন হৈ গ'ল ফেন। এখন ফেন, এইটো দেখিছে আপোনাৰ, এইটো ভল্টেজ কিমান উষ্ণতাত থাকিব লাগিব, কিমান উষ্ণতাত থাকিলে এটা কণী পোৱালি জগিব, ডিম পোৱালি হ'ব। ইয়াৰ টেম্পাৰেচাৰ এইটো বহুৱা কমোৱা হয়, অফ হ'ব অন হ'ব, ইয়ে কৰিব। আপোনাক দেখুৱাই আছোঁ। বন্ধুসকল, আমাৰ এতিয়া বৰ্তমান চব ফিটিং কৰা হৈ গৈছে। ফেন লগোৱা হ'ল, লাইট লগোৱা হ'ল, আৰু এতিয়া আমি এইটো মিটাৰটো লগাম। টেম্পাৰেচাৰ মিটাৰটো লগোৱা হৈ গৈছে বৰ্তমান। বন্ধুসকল, এতিয়া আমি মূৰৰ দুইফালে দুডালত সোমোৱাই দিব। সোমোৱাই দিয়াৰ পিছত আপোনাৰ এডাল থাকিলে এডাল উলিয়াই আনি আপোনাৰ মাজৰ ৱাৰডালৰ ফুটাত সোমোৱাই দিব। সোমোৱাই দিয়াৰ পিছত আপোনাৰ দুডাল পাৰ থাকিলে এটা গাঁঠি মাৰি থৈ দিব। তাৰপিছত আপোনালোকে কানেকশ্যনটো হৈ যাব। আৰু কানেকশ্যনটো কৰোঁতে আপোনালোকৰ যি নটকেইটা ভালদৰে টানিব। যদি ঢিলা হৈ থাকে তেতিয়া কানেকশ্যনটো পোৱাত অকণমান খেলি মেলি হ'ব পাৰে। বন্ধুসকল, আমাৰ এয়া মেচিন বনাই কমপ্লিট হৈ গ'ল। এয়া দেখিছে কমপ্লিট হৈ গ'ল। এয়া কানেকশ্যন দি কমপ্লিট। এয়া দেখিছে ভিতৰ, এয়া দেখিছে লাইট চাইট কেতিয়া লগোৱা হৈ গৈছে। এয়া লাইট লগোৱা হৈ গ'ল। এতিয়া বৰ্তমান আমি এয়া দেখিছে কণী দিছোঁ আৰু পানী এনেকৈ থৈছোঁ। পানী ইয়াত ডিম দি এনেকৈ দিছোঁ। আৰু হাঁহৰ 30 দিন লাগিব। যদি কুকুৰা ডিম হয় তেতিয়া 20 দিন বা 22 দিনত ওলাই যায়। এই দেখিছে, ইয়াৰ ভিতৰৰ উষ্ণতা লাগিব সাধাৰণতে 37.9 আৰু 37.9 পৰা 38লৈকে লাগিব। এনেকৈ আপোনালোকে কম খৰচতে ঘৰতে ইনকুবেটৰ বনাই মেলি ঘৰতে পোৱালি ইনকাম কৰিব পাৰিব। 34 হৈ আছে, 34, 35
37, 35 এই দেখিব 37.9 হৈ যোৱালৈকে নিজে নুমাই গ'ল। এয়া আকৌ জ্বলি গ'ল, দেখিছে। আপোনালোকৰ যদি কম খৰচত এটা ইনকিউবেটৰ ঘৰতে বনাওঁ বুলি বিচাৰে তেতিয়া আপোনালোকে মোক যোগাযোগ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।